हेलो गाइस वेलकम बैक टू माय अनादार मिनी ब्लॉग। आज एपिने গৈছিলো জগদুৱাৰ মানে জগদুৱাৰতে থকা ফুড ভিলাত বিয়াৰ ৰিসেপশন এটা আছিলে তাকে খাবলৈ গলো আৰু এপিনে আমাৰ বাবলু ধন্তি গুডু মই জান আৰু আমাৰ পুনম গৈছিলে আমি গোটেইকিটা গলো খাবলৈ আৰু এপিনে গোটেইকিটা গৈ বহিলোগে আৰু এপিনে আকৌ আমাৰ চুলি ঠিক কৰাত ব্যস্ত দেই আৰু গোটেইকিটা মুখত দেখিছে না হাঁহি মানে খাবলৈ পাব আৰু এতিয়া ফুড ভিলাত যেহেতু বিয়া খানাও মজাই হ'ব আৰু এপিনে অকমান দেৰি বহা পিছতে আমাক দিলে কফি আৰু পকৰি আমি এপিনে খাই ললো আৰু খাই হোৱাৰ পিছতে এপিনে হেখত ভাত খাবলৈ গলো ভাত মানে পোলাওহে খালে সবে আৰু একদম টেষ্টিছে একদম সবে খাই ললো খাই বই পেলানি এপিনে অকমান দেৰি আমি আহিলো বহিবলৈ আৰু যেহেতু খাই বই লগালো গুছি আহিলে কথাটো বেয়া হয় খাইব হ'ল এবৰ মানে আমি ঘৰ নাম